এবাৰ এখন চলাই কিনে আপোনালোকক দেখাই দিম। চাই বা চলাই দিয়াচোন কেনেকুৱা। তেতিয়াৰ পৰা গাড়ী এনেকৈ যাই আছে। ফুল ক্ৰিয়েটিভিটি 100% ইউজ অফ দ্য ব্ৰেইন। সেইদিনা যে ভিডিঅ'টোত আপোনালোকক কৈছিলো চনকা বুলি পাহাৰখনৰ ওপৰত দেখাই দিছিলো পিকনিক প্লেচ, আমি তাত গৈ আছো। জাগাখিনি ইমান ওখ, চাক এইফালে পাহাৰে পাহাৰ, আৰু এইবাগে চাক ব্ৰহ্মপুত্ৰ নদীখন গোটেই দেখা পায় এইবাগে। আৰু সেইখিনি আছিল কাছহিলা, আমি য'ত গৈছিলো নেক্সট ভিডিঅ'টো বনাইছিলো। আৰু এইয়া চাওক ইমান ওখ, আমাৰ স্কুটিখন উঠিবই পৰা নাই ইয়াৰ পৰা, গোটেই দাবাই দিছো, কিন্তু স্কুটি একদম লাহে লাহে মানে যাই আছে। আৰু এতিয়া আমি সেই জাগাখিনিত যাম। সেই ঠাইখিনিক মিনি গোৱা বুলি কোৱা হয়, মানে একদম সাগৰৰ পাৰৰ নিচিনাই বগা বগা ধূলি আছে। আগতে আহিছিলো এবাৰ, আৰু চাব পাৰে ইমান ওখ ওখ পাহাৰ আছে ইয়াত। আমি এতিয়া মিনি গোৱালৈ যাম, আপোনালোকে ভ্লগটো চাই থাকক, তাতে গৈ ভাল লাগিব। আৰু হয়তো এইখিনি টাইমত গোৱাত পানী হ'বও পাৰে, গম নাপাওঁ, কিন্তু বলক এবাৰ চাই আহো। আৰু আগফালে চাব পাৰে ইমান তলত, এই চাক চাক, এই চাক পাহাৰৰ তলত, আৰু এইবাগে চাক কিমান ওপৰত পাহাৰৰ। আপোনালোকে চাব পাৰে গাড়ীৰ ষ্টাৰ্ট বন্ধ কৰি দিছো, কিন্তু তেতিয়াৰ পৰা গাড়ী এনেকৈ যাই আছে, মানে পাহাৰৰ একেবাৰে ওপৰত উঠিছো, এতিয়া পাহাৰৰ আৰু তলত, মানে পাহাৰৰ মাজত আছে সেই ঠাইখিনি। চাব পাৰে গাড়ী নিজে নিজে যাই আছে, এনেকৈ গৈয়ে থাকিব গাড়ী। চাব পাৰে পাহাৰেই পাহাৰ। আমাৰ ভাগ্য বেয়া, যিহেতু আমি বাৰিষা কালত আহিলো। ইয়াত চাব পাৰে গোটেই পানী পানী হৈ গৈছে, ব্ৰহ্মপুত্ৰৰ পানী গোটেই মানে গোৱা ডুবাই পেলাইছে, মানে মিনি গোৱা বুলি কয় এইখিনি ঠাইক, সেইকাৰণে গোৱা বুলি কৈছো। চাব পাৰে চাৰিওফালে পানীয়ে পানী, আগফালে যিমান দূৰলৈকে দেখে পানী। এইখিনি ঠাই চব বালা আছিল, পুৰা একদম বঢ়িয়া বগা বগা ধূলি বালি মানে আছিল। আৰু পিছফালে চাব পাৰে পাহাৰ। আৰু মই এটা কাম কৰিম, আপোনালোকক ভিডিঅ'টোৰ মাজত কেইখনমান ফটো লগাই দিম। মানে মই এবাৰ আহিছিলো ইয়ালৈ, তাত কেইখনমান ফটো উঠিছিলো, বঢ়িয়া গোৱাৰ নিচিনা লুক হৈ আছিল। মানে 1 জানুৱাৰীৰ টাইমত আহিছিলো, ইয়াত বহুত মানুহ ভৰ্তি হৈ থাকে, পিকনিক প্লেচ হৈ যায় এইখিনি ঠাই। তাৰে ফটো কেইখনমান লগাই দিলে আপোনালোকে গম পাব এই ঠাইখিনি কেনেকুৱা আছিল। এতিয়া চাব পাৰে এইবাৰ ইবাগে চাই লওক, ইবাগে চাই লওক। এতিয়া আমি আগলৈ যাই আৰু যি দেখা পাওঁ আপোনালোকক দেখাই আছো। আমি ইয়ালৈ আহোঁতে এখন আচৰিত ধৰণৰ চাইকেল দেখিলো, মানে এখন চাইকেল বুলিও ক'ব নোৱাৰি, গাড়ী বুলিও ক'ব নোৱাৰি। আপোনালোকে চাব পাৰে, এইবাৰ চাব পাৰে লাইট লগোৱা আছে, মটৰ লগোৱা আছে, আৰু চাকা 3টা আছে। এবাৰ এখন চলাই কিনে আপোনালোকক দেখাই দিম। চাই বা চলাই দিয়াচোন কেনেকুৱা। চাব পাৰে কিমান ধুনীয়াকৈ ঘৰতে সাজি উলিয়াইছে চাইকেলখন। চাব পাৰে, চাওঁ মই এবাৰ চলাই চাওঁ, আপোনালোকক দেখাই দিওঁ চলাই কিনে। চাওঁ কেমেৰাটো মানে বেলেগ লেভেলৰ ক্ৰিয়েটিভিটি কৰিছি। ভাল লাগিল চলাই কিনে। চাইকেলখন এবাৰ চলাই চালো, চলাই কিনে ভাল লাগিছে, ধুনীয়া লাগিছে। চাইকেলখনত আৰু কিছুমান আপগ্ৰেড কৰিব কিজানি ন, আপগ্ৰেড কৰিলে আৰু ধুনীয়া লাগিব চলাই। এতিয়াই চলাই বঢ়িয়া লাগিছে চাইকেলখন, মানে কিবা এখন ৰেচিং কাৰ থাকে যে সেনেকুৱা লাগিছে চলাই কিনে। বাকী দাদাই চাইকেলখন আপগ্ৰেড কৰিব, আপগ্ৰেড কৰিলে আৰু লাগিব ধুনীয়া বঢ়িয়া লাগিব চাইকেলখন। আপুনি কামটো কৰিব বঢ়িয়া কৰি, ভিডিঅ' এটা আপলোড কৰি দিব, আমি চাম চাইকেলখন কেনেকুৱা হয়। বাকী আপোনাৰ এইখন কৰোঁতে কিবা খৰচ হৈছে নেকি? খৰচ মানে হৈছে আৰু এইবিলাক মেটেলখিনি কিনোতে বা পুৰণা চাইকেল কিনিছো। বাকী এইবোৰ জ্বালাইৰ কাম কিবা কিবি এইবোৰ নিজে কৰিছে। বঢ়িয়া, মানে ভাল লাগিছে, ক্ৰিয়েটিভিটি কিছু আছে। মানে আমি চাইকেলখন আহি থকা দেখিলো, তাৰপিছত আমি ফিৰি আহিলো, মানে চাইকেলখনক পিছা কৰি কলৈ গ'ল বুলি, আৰু ইয়াত আহি কিনে দেখা পালো। চাব পাৰে বা চাইকেলখন কিমান ধুনীয়াকৈ বনাইছে। এতিয়া আমি যাওঁ, আৰু আগত কিবা কিবি আছে সেইখিনি আপোনালোকক দেখাই ল'ম। চাইকেলখন চাই আপোনালোকক কেনেকুৱা লাগিল? সঁচাই কিন্তু ভাল লাগিছে, চলাই কিনে ভাল লাগিছে, দেখিও ভাল লাগিছে। আৰু আপগ্ৰেডো কৰিব চাইকেলখন, আৰু কেতিয়াও আপগ্ৰেড কৰা ভিডিঅ'টো মই ভাল নহয়, আপোনালোকক ষ্টৰি মাৰি দি দিম, আপোনালোকে এবাৰ চাব পাৰিব। আৰু এই ঠাইখিনিৰ নাম চনকা, ইয়ালৈ আহিলে আপোনালোকে দেখা পাব। এবাৰ চলাই চাব চাইকেলখন, দিব মানুহজন ভাল, মই দুটাৰ লগ দিছে, চলাই চোৱা কোনো প্ৰব্লেম নাই বুলি কৈছে, সেইকাৰণে মই চলাই চাম। বাকী এতিয়া ইয়াৰ পৰা যাওঁ বলক। চাইকেলৰ ফুল ক্ৰিয়েটিভিটি 100% ইউজ অফ দ্য ব্ৰেইন। আৰু আমি অৱশেষত ভ্লগটো শেষ কৰিবলৈ ওলালো। আৰু যিখিনি ঠাইত গৈছো, মানে এনেকুৱা ডেঞ্জাৰ জেগা, তাত কোনো ঘৰ চৰ মানে একোৱেই নাই, একদম চুনচান এলেকা, আৰু এনেকুৱা ৰাস্তা পাহাৰত গাড়ী চলাব নোৱাৰি সহজত। তথাপিও আৰু চলাইছো, ৰিক্স লৈ ভিডিঅ'টো বনাইছো। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু চাইকেলখন কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাই দিব। বাকী নেক্সট ভিডিঅ' এটাত লগ পাম। আপোনালোকে এবাৰ ব্ৰহ্মপুত্ৰখন বঢ়িয়া কৰি চাই লওক, আৰু কমেণ্ট কৰি দিব ভিডিঅ'টো কেনেকুৱা পালে, আৰু তেতিয়ালৈকে